হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আজি মই আপোনালোকৰ বাবে এটা পকৰি ৰেচিপি লৈ আহিছোঁ, যিটো সহজতে চাহৰ লগত বনাই খাব পাৰিব। আজি আমি খাইছিলোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিল। হয়তো কিছুমানে এনেদৰে বনাই খায়, কিন্তু যিসকলে এনেদৰে বনাই খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন ৰেচিপিটো। খাবলৈ বহুত টেষ্টি হয়। তেতিয়াহ'লে ব'লক আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ, মই কেনেদৰে পকৰিটো বনালোঁ। বুট আৰু মগুৰখিনি প্ৰথমতে পেষ্ট বনাই ল'লোঁ আৰু তাত সৰু সৰুকৈ অকণমান পিঁয়াজ কাটি দিলোঁ। লগতে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু অকণমান নিমখ দি দিলোঁ। তাৰপাছত চামুচ এখনেৰে ভালদৰে গোটেইখিনি এনেদৰে মিক্স কৰি ল'লোঁ। তাৰপাছত কেৰাহীত এনেদৰে তেল অকণমান গৰম কৰি লৈ বুট মগুৰ মিক্স কৰি থোৱা পেষ্টখিনি কেৰাহীখনত এটা এটাকৈ এনেদৰে দি দিলোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল পালে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই থ'ব, যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে চাব পাৰে। ধন্যবাদ।